बिथांमोना आरो गामि गामि हाबनानै बुंदों आइ आफामोना बे गोरलै नाखौ सारनो ओंखायनो बे जोंनि थांनाय एरियात इलेक्शन निर्वाचনৰ আমাৰ MP ইলেকশ্যনৰ হেড আজিয়ে মিটিং বুলি ক'ব পাৰিব। আজি মোক আলহী হিচাপে মাতিছিল এই এৰিয়াৰ পাৰ্টিৰ লেভেলত। এতিয়া মই কেইটামান কথা মই ক'লোঁ, বিটিআৰ একোডৰ দফাবিলাক মই ক'লোঁ যে মই ইয়াতে কোৱা হৈছে যে বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ক'ব ওলাইছোঁ যে যিমানখিনি বিটিআৰ একোডৰ দফাবিলাক এতিয়া হোৱা নাই, নোহোৱাৰ কাৰণে ৰাইজক মই সুধিব দিছোঁ এইবোৰ কিয় হোৱা নাই, NDB বিলাক কিয় মুকলি আকাৰত অহা নাই এইটো মই কৈছোঁ। এই সীমা এই আমাৰ গাঁও অন্তৰ্ভুক্ত কৰাটো কিয় হোৱা নাই, চৰকাৰী কলেজ হ'ব লগাটো কিয় হোৱা নাই, স্কুলবিলাকক কিয় কাটি দিয়া হ'ল, আৰ্মি পুলিচ দিম বুলি কোৱাটো কিয় আজিলৈকে হোৱা নাই, এইবিলাক মই কথা কোৱা হৈছে। আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাক এতিয়া হোৱা নাই, কাটি দিয়া নিচিনা হৈছে। তেজপুৰত যাব দিছে, এই শিলচৰত NITত যাব দিছে, কোচ ফেক্টৰীবিলাক বঙাইগাঁৱত যাব দিছে। আৰু আমাৰ এইটো যিটো এই বডোলেণ্ড গেষ্ট হাউচ বেংগলোৰত কৈছিল এইটোতো লিখাই আছে যে এইটো একোটৰ কোনো দফাই নহয়, আমি কৰিব নোৱাৰি বুলি কৈছে। এইবিলাক কথা কৈছোঁ। এই বিটিআৰ একোটৰ দফাবিলাকে প্ৰমোদ বড়োৱে ডাঙৰে কৰিব নোৱাৰে আৰু কৰিব পৰা নাই। এই সময়ত যদি প্ৰমোদ বড়োৰ জাগাত যদি হাগ্ৰামা মহিলাৰীয়ে চিফ হ'লেহেঁতেন, গোটেই এইবিলাকৰ বিটিআৰ একোটৰ দফা যিটো সম্পূৰ্ণ হোৱা নাই, এই সম্পূৰ্ণ নোহোৱাৰ দায়িত্ব হাগ্ৰামা মহিলাৰীয়ে হ'লেহেঁতেন বুলি মই ৰাইজক জনাইছোঁ। তাৰ কাৰণে ইয়াতে ঈশ্বৰৰ ভগৱানৰ আশীৰ্বাদ আছে। প্ৰমোদ বড়োক যিটো এতিয়া প্ৰমোদ বড়োৱে জগৰীয়া হৈছে, প্ৰমোদ বড়ো এই হাগ্ৰামা মহিলা হোৱা নাই, ঈশ্বৰে হাগ্ৰামা মহিলাৰীক আশীৰ্বাদ কৰিছে এদিন আৰু BTCৰ চিফ আনিবৰ কাৰণে। এইবোৰ মানে কাহানীটো হৈ আছে বুলি ৰাইজক মই বুজাইছোঁ। খাম্পা বৰগোহাঁইতো 100% জিকিব লাগে আৰু জিকিব। আৰু বাহিৰে বাহিৰে আমাৰ বিজেপিৰ কৰ্মকৰ্তাবিলাকো কাম কৰি আছে। বিজেপিৰ UPPL যিমানখিনি শত্ৰুতা, এই BPF UPPL যিমানখিনি শত্ৰুতা, বিজেপি আৰু UPPL ইমানখিনি বেছিয়ে শত্ৰুতা আছে। এইবিলাক কথাটো কোৱা নাযায়। তেখেতসকলে আমাক সমৰ্থন কৰিব, বিজেপিৰ এই কৰ্মকৰ্তাবিলাক সমৰ্থন কৰিব। তেখেতসকলে এই বিজেপিৰ নেতাবিলাক আসামৰ হিৰোবিলাক লৈ আনিছে, কিন্তু কিনি ফালে লৈ আনিছে। মানে প্ৰমোদ বড়ো দুৰ্বল গভমেণ্টটো মানে সমৰ্থন কৰিব আহিছে। মানে প্ৰমোদ বড়োক জিকি দিয়া মানে BTC আৰু দুৰ্বল কৰি দিয়া। গোটেই বাহিৰৰ কণ্ট্ৰিবিলাকে কাৰ কাৰণে আহিছে? প্ৰমোদ বড়োৰ কাৰণে আহিছে। প্ৰমোদ বড়ো দুৰ্বল কাৰণে আহিছে। প্ৰমোদ বড়োক চৰকাৰৰ ৰাখিলে আৰু বাহিৰৰ কণ্ট্ৰিৰ পৰা আহিব পাৰিব। দিল্লী, মুম্বাই, কলকাতা, যোৰহাট, এই বিলাচীপাৰাৰ, এই নগাঁও, এই ধেমাজি, এইবিলাকৰ কণ্ট্ৰিৰ পৰা প্ৰমোদ যোগেদি আহে না। তাৰ কাৰণে প্ৰমোদ বড়োক ৰাখিবৰ কাৰণে इंराजि आयदानि सासे लोगो फोरोंगिरिनि गोनांथि जादों। चिरां जिल्लानि बेंटलाव थानाय मोनसिन 14 इंलिश स्कुल बाथौ मिशनाव एसिस्टेन्ट इंलिश टिचारनि गोनांथि जादों। जायफोर फोरोंगिरि मावनो गोसो गुदुं बिथांमोनहा इंराजि फोरोंगिरि मासिनि थाखाय आरज खालामनो हागोन। बिनायसाया इंराजि आयदायाव मेजर लानायजों लोगोसे MA नङाब्ला BA उथ्रिनाय जानांगोन। लोगोसे BEd नङाब्ला DLEd कर्स लानाय जानांगोन। फोरोंनायनि रोंगौथि थाखानाय आरो इंलिश मिडियाम स्कुलनि बिनायसाखौ गिबिसिनै खाबु होनाय जागोन। दानबान्थाखौ फरायसालि सामलाय आफाद एबा SMC नि नेमखान्थि बायदियै सावरायनायनि गेजेरजों थि खालामनानै होनाय जागोन। गनायजाथाव बिनायसाफोरा गावनि रोखा फोरमायथिजों आरज बिलाइखौ 7002873919 मबाइल नम्बरनि गेजेरजों WhatsApp एपआव दैथायहरनो हागोन। सायख'जानाय एबा थिसनजानाय फोरोंगिरिया स्कुल केम्पासनि सिङावनो थानांगोन। बांसिन रोखायै मिथिनो थाखाय बाथौ मिशन कमिटिनि नेहाथारिजों 9101545633 मबाइल नम्बराव फोनांजाब खालामनो हागोन।